নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 25 বছৰ বয়সতে বিধায়িকা হ'বলৈ গৈ আছে বিজেপিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰ। ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে বিজেপিৰ মৈথিলী ঠাকুৰে। 25 বছৰ বয়সতে বিধায়িকা হোৱাৰ দিশে মৈথিলী ঠাকুৰ। 25,764টাৰো অধিক ভোট লাভ কৰিছে মৈথিলী ঠাকুৰে। বিহাৰৰ আলিনগড়ৰ বিজেপিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰ। বিহাৰৰ জনতাৰ মাজত অতি জনপ্ৰিয় গায়িকা মৈথিলী ঠাকুৰ। ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে বিজেপিৰ মৈথিলী ঠাকুৰে। তেনেহ'লে বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আছে ধূলিখাট বিৰোধী। বিহাৰত বৃহৎ ব্যৱধানৰ চৰকাৰ গঠনৰ দিশে বিজেপিৰ মিত্ৰজোঁট। চকুৰ সন্মুখতে সলনি হ'ব বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। মোদী নীতিশৰ মেজিক চলিল বিহাৰত। হাফ চেঞ্চুৰীয়ে কৰিব নোৱাৰিলে তেজস্বী যাদৱ আৰু ৰাহুলে। বিহাৰ নিৰ্বাচনত ছুপাৰ ফ্লপ ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ। ইতিহাস ৰচি বিজয়ৰ দিশে NDA। মোদী আৰু নীতিশে বিহাৰত দেখুৱালে নিজৰ শক্তি। ডাবল চেঞ্চুৰী দিশে NDA। নীতিশ কুমাৰক পল্টুৰাম বুলি বিৰোধীয়ে হাঁহিছিল। পল্টুৰামে সলনি কৰি পেলালে বিহাৰৰ ৰাজনৈতিক সমীকৰণ। এক্সিট পলকো চেৰ পেলালে মোদীয়ে। JDU আৰু বিজেপিৰ কাৰ্যালয়ত মিঠাই বিতৰণ। সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ। বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চকুৰ সন্মুখতে সলনি হ'ল বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। তেনেহ'লে বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মিয়াৰ ভাবুকি মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী। বিজেপি নাথাকিলে গোটেই অসম দখল কৰিব মিয়াই। যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব। এইখন মোৰ ভৱিষ্যতবাণী। যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সিদিনা। যিদিনাখনে বিজেপি চৰকাৰ নাথাকিব সিদিনাৰ পৰা সকলো শেষ হৈ যাব। কংগ্ৰেছৰ চৰকাৰ আহিলেই তেওঁলোক বহু দূৰলৈ গুচি যাব। মিয়াৰ অভদ্ৰামী সীমা নাই। মিয়া উদংগ। মিয়াৰ ইতিহাস পুনৰাবৃত্তি হ'ব, ৰাইজে বুজি পাব লাগিব। মিয়াৰ ডাঙৰ সমৰ্থক 3 গগৈ। গৌৰৱ গগৈ, লুৰুণজ্যোতি গগৈ, অখিল গগৈ মিয়া পৃষ্ঠপোষক। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিধায়ক হোৱাৰ দিশে প্ৰাক্তন IPS আনন্দ মিশ্ৰ। অসমৰ পৰা গৈ বিহাৰত অভিষেক আনন্দ মিশ্ৰৰ। বিধায়ক হোৱাৰ দিশে প্ৰাক্তন IPS আনন্দ মিশ্ৰ। বক্সাত বৃহৎ জয়ৰ দিশে বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰ। 14,122টা ভোটত অগ্ৰগতি লাভ কৰিছিল আনন্দ মিশ্ৰই। কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ পৰাস্ত হোৱাৰ দিশে ৰাজ অভিষেক হ'ব বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰ। বিধায়ক হোৱাৰ দিশে প্ৰাক্তন IPS আনন্দ মিশ্ৰ। বক্সাৰত বৃহৎ জয়ৰ দিশে বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰ। 14,122টা ভোটত অগ্ৰগতি লাভ কৰিছে আনন্দ মিশ্ৰই। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে অসমত অগ্ৰাসী ৰূপত সংখ্যালঘু। 12-13খন জিলাত সংখ্যালঘুৱে এতিয়া মালিক হৈ আছে। 12-13খন জিলাত সংখ্যালঘুৱে মালিক হৈ আছে। ধুবুৰী, মানকাছাৰ, দক্ষিণ শালমৰাত হিন্দুৱে আশ্ৰয় ল'ব লগা হৈছে। ধুবুৰী, মানকাছাৰ, দক্ষিণ শালমৰাত হিন্দুৱে আশ্ৰয় ল'ব লগা হৈছে। ৰাজ্যৰ বহু ঠায়ে ঠায়ে সংখ্যালঘু এতিয়া সংখ্যাগুৰুলৈ পৰিণত হৈছে। আগন্তুক 10 বছৰত অসমে ভয়ংকৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব। বিজেপি চৰকাৰৰ বাবে অসমীয়া আজি সুৰক্ষিত হৈ আছে। নহ'লে সন্ধিয়াতে বজাৰলৈ ওলোৱাটো আমাৰ কঠিন হ'ব। ৰাজ্যত সংখ্যালঘুৰ আগ্ৰাসনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। অসমত সংখ্যালঘুৰ এতিয়া অগ্ৰাসী ৰূপত। 12-13খন জিলাত সংখ্যালঘুৱে মালিক হৈ আছে। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল বিহাৰৰ সমান্তৰালকৈ দেশৰ 8 সমষ্টিত উপ নিৰ্বাচনৰ ভোট গ্ৰহণ। তেলেংগানা, বিহাৰত বৃহৎ অগ্ৰগতি কংগ্ৰেছৰ। তেলেংগানাৰ জুবিলি হিলছত অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী নবীন যাদৱৰ। ৰাজস্থান 8টা সমষ্টিত কংগ্ৰেছৰ প্ৰমোদ জৈনৰ অগ্ৰগতি। ঝাৰখণ্ডত বিজেপিক পিছপেলাই অগ্ৰগতি JMMৰ। পঞ্জাৱত তৰণ তাৰণত আম আদমি পাৰ্টীৰ অগ্ৰগতি। জম্মু কাশ্মীৰৰ বদগামত JKPDPৰ অগ্ৰগতি। জম্মু কাশ্মীৰৰ নগ্ৰোতাত জয় বিজেপি। মিজোৰামত দাম্পাত মিজো নেশ্যনেল ফ্ৰণ্টৰ জয়। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা। বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধী য'তেই যাব তাতেই বিজেপি জিকিব। ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ।
ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি। ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ যায়। ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম। অসমৰ প্ৰত্যেক ঘৰৰ মানুহে বিজেপিক ভোট দিব। বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা। বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পূৰ্বে ক্ষমতাৰ বাবে 7বাৰকৈ লুটিবাগৰ মাৰিছিল নীতিশ কুমাৰে। 1985ত ৰাজনীতিত প্ৰৱেশ কৰিছিল নীতিশ কুমাৰে। 1994ত জৰ্জ ফাৰ্ণাণ্ডেজৰ সৈতে মিলি গঠন কৰে ক্ষমতা দল। 1996ত লোকসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ অন্যতম সহযোগী হৈ পৰে নীতিশ কুমাৰ। 1999ত বিজেপিয়ে চৰকাৰ ৰেল আৰু পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰিছিল। 3 মাৰ্চত 2000ত বিজেপিৰ সহযোগত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। ফ্ল'ৰ টেষ্টত নম্বৰ নথকাৰ বাবে পদত্যাগ কৰিব লগা হয় নীতিশ কুমাৰে। 2005 চনত NDAৰ সহযোগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে নীতিশ কুমাৰ। 2013ত বিজেপিৰ সম্পৰ্ক ছেট কৰে নীতিশ কুমাৰে। 2015ত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সংগ লয় RJD আৰু কংগ্ৰেছৰ। 2017ত পুনৰ লুটিবাগৰ ৰাজনীতি আৰম্ভ কৰে, চামিল হয় NDA। 2020ত বিজেপিৰ সৈতে মিলি গঠন কৰে চৰকাৰ। 2022ত পুনৰ এবাৰ RJD কংগ্ৰেছেৰে মিত্ৰতা নীতিশৰ। মিত্ৰজোঁটৰ চৰকাৰ 2 বছৰ নহওঁতে পুনৰ NDAত চামিল নীতিশ। বিজেপিৰ সমৰ্থনত নৱেম্বৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল নীতিশ কুমাৰ। এনে পৰিস্থিতিত নীতিশৰ ওচৰত খেই মানিবলৈ বাধ্য NDA। সংখ্যাগৰিষ্ঠতা লাভ কৰিলে মুখ্যমন্ত্ৰীৰ পদ দাবী কৰিব নোৱাৰে বিজেপিয়ে। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, ৰাহুল গান্ধীয়ে য'তেই যাব বিজেপিয়ে নিৰ্বাচন জিকিব। ৰাহুল গান্ধী য'তেই যাব বিজেপিয়ে নিৰ্বাচন জিকিব। ৰাহুল গান্ধীৰ বিজেপি আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। ৰাহুল যে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সেই কথা মই বিহাৰত কৈ থৈ আহিছোঁ। অসমতো যদি ৰাহুল আহে পাক্কা সকলোতে বিজেপি দেখিব। অসমত বিয়া আৰু ঠিক কৰাৰ বাবে জোটবন্ধ হৈছে। নিৰ্বাচনৰ বাবে অসমত বিৰোধীৰ মিত্ৰতা হোৱা নাই। অখিল গগৈ য'তে থাকিব ততেই গাখীৰত নিমখ ঢালিবই। এইবোৰ জোটবন্ধ মিত্ৰতা আমি মুঠেও চিন্তা কৰা নাই। বিহাৰত বিজেপিৰ বৃহৎ ফলাফলৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, বিহাৰত চলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক। বিহাৰত চলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক। ষ্টাৰ কেম্পেইনাৰ হিচাপে সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা চলোৱা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি। চিৱান সমষ্টিত বিজেপি প্ৰাৰ্থী মংগল পাণ্ডেৰ অগ্ৰগতি। কাটিহাৰ সমষ্টিত তাৰিক কিশোৰ প্ৰসাদৰ অগ্ৰগতি। পূৰ্ণিয়া সমষ্টিত বিজয় কুমাৰ খেমকাৰ অগ্ৰগতি। মাধুবনী সমষ্টিত মধু আনন্দৰ অগ্ৰগতি। ৰামনগৰ সমষ্টিত নন্দ কিশোৰ ৰামৰ অগ্ৰগতি। চানপটীয়া সমষ্টিত উমকান্ত সিঙৰ অগ্ৰগতি। বাছপন্থী সমষ্টিত ৰামেশ্বৰ কোঁৱৰ মেহতুৰ অগ্ৰগতি। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, বিহাৰতকৈ অসমত বহুত বেছি ভাল ৰিজাল্ট হ'ব। বিহাৰতকৈ অসমত বহুত বেছি ভাল ৰিজাল্ট হ'ব। অসমৰ প্ৰত্যেক ঘৰৰ মানুহে বিজেপিক ভোট দিব। অসমৰ ৰিজাল্ট কি হ'ব কোনেও ধৰিব নোৱাৰিব। মহিলা সবলীকৰণৰ জননী অসম। 2026ত অসমত ফলাফল বহুত ভাল হ'ব। অসমত বিৰোধী থাকিয়ে হোটেল লিলিত, কিন্তু আমি থাকোঁ মানুহৰ মাজত। সেইকাৰণে সাধাৰণ মানুহৰ কথা আমি বুজি পাওঁ। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিহাৰতকৈও অসমত বহুত বেছি ভাল ৰিজাল্ট হ'ব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।